যিজনে হাঁহি আছে তেওঁক যন্ত্ৰণাই পালন কৰিছে আৰু যিজনে অবিৰতভাৱে খোজকাঢ়ি আছে তেওঁক সংঘৰ্ষই পালন কৰিছে। বিনা সংঘৰ্ষৰে অৰ্থাৎ সংঘৰ্ষ নকৰাকৈ কোনো জ্বলিব নোৱাৰে। যিডাল শলিতা জ্বলিব সেই শলিতাইহে পোহৰ বিলাব। তেন্তে কিয়নো তুমি পলাই ফুৰিছা সেই জীৱনৰ সংঘৰ্ষৰ পৰা? সংঘৰ্ষটোৱে হৈছে জীৱনৰ আত্মা। যিমানেই কঠিন তোমাৰ সংঘৰ্ষ হ'ব সিমানেই মহান তোমাৰ বিজয় পল হ'ব। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে চাই আছে ইনস্পায়াৰিং অসম। এবাৰ এজন খেতিয়কৰ ভগৱানৰ ওপৰত বহুত খং উঠিল। খেতিয়কজন বহুত পৰিশ্ৰমী আছিল। বহুত কষ্ট কৰি তেওঁ খেতি পথাৰত খেতি কৰিছিল, সেইবোৰ চোৱা চিতা কৰিছিল, কিন্তু প্ৰায়ে তেওঁৰ খেতিবোৰ নষ্ট হৈ যায়। কেতিয়াবা খৰাং বতৰৰ কাৰণে, কেতিয়াবা বানপানীৰ কাৰণে, কেতিয়াবা প্ৰখৰ ৰ'দৰ কাৰণে, কেতিয়াবা ধুমুহাৰ কাৰণে আৰু কেতিয়াবা ধাৰাসাৰ বৰষুণৰ কাৰণে। কিবা নহয় কিবা প্ৰকাৰে তেওঁ কৰা খেতিবোৰ প্ৰায় নষ্ট হয়েই। এদিন খেতিয়কে খঙতে আকাশৰ ফালে চাই ক'লে, হে প্ৰভু, আপোনাক মানুহে সৰ্বজ্ঞতা মানে, কয় যে আপুনি সকলো কথা জানে আৰু কয় যে আপোনাৰ ইচ্ছাৰ অবিহনে গছৰ পাত এটাও নসৰে, কিন্তু মোৰ ভাৱ হয় যে আপুনি এই সংসাৰৰ সৰু সৰু কথা কিছুমানো নাজানে। আপুনি এইটো নাজানে যে খেতি কৰাটো কিমান কষ্টকৰ। যদি আপুনি জানিলে হয়, যদি আপুনি বুজিলে হয়, তেন্তে অসময়ত হোৱা খৰাং, বানপানী, বতাহ, ধুমুহা আদিৰ কেতিয়াও সৃষ্টি নহল হয়। আপুনি জানেনে যে এইবিলাকৰ কাৰণে আমাৰ দৰে খেতিয়ক বিলাকৰ কিমান অসুবিধা হয়? হে প্ৰভু, যদি আপুনি মোক এনেকুৱা শক্তি দিয়ে যে মই ইচ্ছা অনুসৰি বতৰ সলাব পাৰোঁ, তেন্তে আপুনি চাব মই ফচলৰ ভঁৰাল পূৰ কৰি দিম। ভগৱানে এই খেতিয়কজনৰ কঠোৰ বাক্য শুনি হাঁহিলে আৰু খেতিয়কজনৰ সন্মুখত আহি দেখা দি খেতিয়কজনক উদ্দেশ্যি ক'লে, মই তোমাক এনেকুৱা শক্তি দিম যে তোমাৰ খেতিৰ ওপৰত তুমি যেনেকুৱা বতৰ বিচাৰা সৃষ্টি কৰি ল'ব পাৰিবা। মই তোমাক একেবাৰে বাধা নিদিওঁ, তোমাৰ ইচ্ছা অনুসৰি সকলো হ'ব। খেতিয়কজন বহুত আনন্দিত হ'ল। তেওঁ নিজৰ খেতি পথাৰত ঘেঁহু খেতি সিঁচিলে। যেতিয়া তেওঁ ভাবিলে খেতিবোৰক ৰ'দ লাগে, ৰ'দ দিলে। যেতিয়া ভাবিলে বৰষুণ লাগে, তেতিয়া বৰষুণ দিলে। তেওঁৰ খেতিত বতাহ, ধুমুহা, বানপানী একো আহিব নিদিলে। খেতিয়কজনৰ খেতিত এনেকুৱা ফচল লাগিল যে খেতিয়কজনে কাহানিও দেখা নাছিল। তেওঁ খেতি পথাৰৰ ফচলবোৰ দেখা পাই মনতে ভাবিলে, এইবাৰ মই উপযুক্ত প্ৰমাণৰ সৈতে দেখুৱাই দিম যে শক্তিৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে। মোৰ সফলতা দেখি তেওঁ নিশ্চয় তেওঁৰ প্ৰকৃতিক নিয়ম সলাবলৈ বাধ্য হ'ব। কিছুদিন গ'ল, খেতিয়কজনৰ ফচল কাটিবৰ হ'ল। খেতিয়কজনে বহুত উৎসাহ আনন্দৰে নিজৰ ফচল কাটিব লাগি গ'ল। কিন্তু তেওঁ যেতিয়া ঘেঁহুৰ ফলবোৰলৈ লক্ষ্য কৰিলে, হতাশাৰে মূৰে কপালে হাত দিলে, কাৰণ ঘেঁহুৰ গুটিবোৰৰ ভিতৰত এটা দানাও নাছিল। প্ৰতিটো গুটি ভিতৰ ফালে খালী আছিল। খেতিয়কজন দুখতে কান্দি কান্দি ভগৱানক উদ্দেশ্যি ক'লে, হে প্ৰভু, তুমি মোৰ লগত এইবোৰ কি কৰিলা? তুমি মোক কিহৰ শাস্তি দিছা? ভগৱানে ক'লে, এইটো হ'ব লগাই আছিল, কাৰণ তুমি শস্যবোৰক সংঘৰ্ষ কৰিব নিদিলা। তুমি শস্যবোৰক বতাহৰ লগতো যুঁজিব নিদিলা, ধাৰাসাৰ বৰষুণৰ লগতো যুঁজিব নিদিলা, ৰ'দৰ তাপতো গৰম হ'ব নিদিলা, যিকোনো এটা সমস্যাৰো সন্মুখীন হ'বলৈ নিদিলা। সেইকাৰণে প্ৰতিজোপা শস্যৰ প্ৰতিটো দানা ভিতৰৰ পৰা ফোপোলা। যেতিয়া শস্যবোৰৰ গাত ৰ'দ, বৰষুণ, বতাহ, ধুমুহা পৰিব, তেতিয়া সিহঁতে নিজৰ অস্তিত্ব বচাবৰ কাৰণে সেইবোৰৰ লগত যুঁজ দিবলৈ বাধ্য হয়। আৰু এই সংঘৰ্ষৰ কাৰণে শস্যৰ দানাবোৰ বল প্ৰয়োগ কৰিব লগা হয়। ফলত তাৰ ভিতৰত উৰ্জা শক্তি সৃষ্টি হয় আৰু সেইবোৰে দানালৈ ৰূপান্তৰিত হয়। আৰু যিবোৰ শস্যক তুমি সংঘৰ্ষ কৰিব নিদিলা, তাৰ ভিতৰত সেই বল আৰু উৰ্জা শক্তি সৃষ্টি নহল। মনত ৰাখিবা, সোণৰ সোণালী ৰং তেতিয়াহে সৃষ্টি হয় যেতিয়া সি জুইত গলোৱা হাতুৰিৰে কোবোৱা আদি সংঘৰ্ষৰে পাৰ হয়। ঠিক একেদৰে যদি আমাৰ জীৱনত একো সংঘৰ্ষ নাথাকে, একো সমস্যা নাথাকে, তেন্তে আমিও ঘেঁহুৰ সেই গুটিবোৰৰ দৰে ফোপোলা হৈ পৰিম। আমাৰ একো অস্তিত্ব নাথাকিব। জীৱনৰ সমস্যাবোৰে আমাক আৰু অধিক উজ্বলাই তোলে। যদি জীৱনত কঠিন পৰিস্থিতি আহে, সমস্যা আহে, তেন্তে ভয় নকৰিবা। তাৰ সন্মুখীন হ'বলৈ শিকা, সাহসেৰে আগুৱাই যাবলৈ শিকা। বিশ্বাস কৰিবা যে তুমি আৰু অধিক জিলিকি উঠিবা, আৰু বেছি শক্তিশালী হ'বা।